হাই বন্ধুসকল, আপোনালোকৰ খবৰ ভাল নাই? আশা কৰোঁ ভালেই হ'ব। বহুত কষ্ট হৈছে সকলোৰে, গম পাইছোঁ। লকডাউনটো শেষেই হৈ অহা নাই আৰু কিমান দিন লকডাউন থাকে। তাকে ভাবিলোঁ এটা ভ্লগছ বনাম। বহুদিন ভ্লগছ বনোৱা নাই, ভাবিলোঁ এটা ভ্লগছ বনাম। মাজে মাজে এনেকুৱাকৈ মই ভিডিঅ' দি থাকোঁ, আপোনালোকে ছাপোৰ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো টিপি দিব। আৰু বিশেষ একো নকওঁ, কিছুমান আমি মনোমোহা দৃশ্য দেখাম, যি আমাৰ গাঁৱৰ দৃশ্য। আজি এনেই বিলবিলাক দেখাওঁ, বিলত কি বস্তু আছে সেইবিলাক দেখাম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব মোৰ ইন্ট্ৰ'টো লগাই লওঁ, তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাওঁ জয় আই অসম। বিলখন দেখিলে আৰু বেলেগ কি দেখুৱাম, আহকচোন এবাৰ নাৱতে উঠি চাওঁ যদি পাৰোঁ। সেইফালে নাও আছে, নাৱত উঠি লওঁ। নাৱত উঠিলোঁ, এখন নাও। এতিয়া অলপ ফুৰিব যাব মন গৈছে, চাওঁ অলপ মাজলৈকে যাওঁ, তাৰপিছত দেখুৱাম কি কি বস্তু আছে বিলত। এটাই বস্তু দেখুৱাব লগা আছে, কিনো দেখুৱাম আৰু, মাখানা বুলি কয়, সেইটো বস্তু দেখুৱাম। চাওঁ বিললৈকে যায়, তাৰপিছত দেখা পাম কি কি আছে বিলত। বলক কি আছে চাই লওঁ। মই বিলৰ মাজত আহি পালোঁ। এইবিলাক যে আছে, এইবিলাক মাখানা বুলি কয়। কি বস্তু দেখুৱাই দিছোঁ, কিছুমানে হয়তো চিনি নাপায়। আমি এতিয়া গাঁৱত জন্ম হোৱা ল'ৰা, আমি এইবিলাক চিনি পাওঁ, কিন্তু গাঁৱত যিবিলাকে এইবিলাক দেখিছে সেইবিলাকেতো চিনি পাবই চাগে, আৰু কিছুমানে চিনি নাপায়। এইবিলাক দেখুৱাব চেষ্টা কৰিম, বস্তুটো কি বস্তু হয়, মাখানা কেনেকুৱা বস্তু, কেনেকৈ খায় সেইটোতো দেখুৱাব নোৱাৰিম, কিন্তু কি বস্তু, কেনেকুৱা বস্তু সেইটো দেখুৱাব চেষ্টা কৰিম। তো চাই থাকক ভিডিঅ'টো। বিলৰ পৰা আহিলোঁ আৰু এই মাখনালৈ আহিলোঁ। এইটো চাৰু চাইডে কাঁইট আছে, তো এইটো চেলাই লওঁ, তাৰপিছত ভিতৰে দেখা পাব কি কি বস্তু আছে। বলক বস্তুটো চেলাই লওঁ, মাখানা চেলাই লওঁ। বহুত বতাহ দি আছে, ধুনীয়া লাগে, ধুনীয়া পৰিৱেশ। গাঁৱৰ পৰিৱেশ বুলি কওঁতে আৰু ধুনীয়া পৰিৱেশে হ'ব। আগতে কৈছোঁ, কথা কোৱা মোৰ সিমান এটা অভিজ্ঞতা নাই, তো যদি ভুল হয় ক্ষমা কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। তো বস্তুটো
ভিডিঅ'টো চেলাই চাওক মাখানা। তো আহি পালোঁ বিলৰ পৰা, দেখিলেই এইটো মাখানা, তো খাই আছোঁ মই। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই আগতেও কৈছোঁ মোৰ চেনেলটো নতুন হয়, আপোনালোকে ছাপোৰ্ট কৰক মোক আৰু মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো শ্বেয়াৰ যিমান পাৰে শ্বেয়াৰ কৰি দিব।